নমস্কাৰ আৰটিভি নিউজ চেনেল তৰফৰ পৰা সকলোকে জনাইছোঁ স্বাগতম। বন্ধুসকল, মই লৈ আহিছোঁ আপোনালোকৰ কাৰণে আজিৰ দিনত কেইটামান গুৰুত্বপূৰ্ণ খবৰবিলাক জানি লওক। খবৰকেইটা তাৰ আগতে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো বজাই দিব, কিয়নো মই এনেকুৱা বিভিন্ন ধৰণৰ ভিডিঅ' সদায় দি থাকোঁ। তো ব্লগ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। বিশ্বকৰ্মা পূজা চাকিৰ পৰা অগ্নিকাণ্ড জুইত জাগল কাৰিকৰ সকলো। বিশ্বকৰ্মা পূজাৰ দিনা সৰুপথাৰৰ টেঙানী খগনগুৰি গাঁৱৰ এজন ব্যক্তিৰ ঘৰত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। বিশ্বকৰ্মা পূজাত জ্বলোৱা চাকিৰ পৰা অগ্নিকাণ্ড সূত্ৰপাত হোৱা বুলি সন্দেহ কৰা হৈছে। তৰুণ ভৰা নামৰ লোকজনক বাসগৃহত সম্পূৰ্ণৰূপে জ্বলি ভস্মীভূত হোৱাৰ লগতে জ্বলি ছাই হয় এখন টাটা চুমু বাহন। আজিৰ দিনৰ প্ৰায় 2 বজাত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ফলত প্ৰায় 40 লাখাধিক টকাৰ সম্পত্তি জুইত যায়। তাৎপৰ্যপূৰ্ণ কথা এই যে টেঙানী খগনগুৰি গাঁৱলৈ যোৱা একমাত্ৰ গড়কাপ্তানি পথত পুখুৰী সদৃশ ঘাটৰ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীত উপস্থিত হ'বলৈ সক্ষম নহয়, ফলত সম্পূৰ্ণৰূপে জ্বলি ছাৰখাৰ হয় বাসগৃহটোৰ লগতে বাহনখন। অসম, মণিপুৰ, মিজোৰাম, নাগালেণ্ড আৰু ত্ৰিপুৰা 14খন নতুন কাৰ্গো বিমান সেৱা মুকলি কৰে স্পাইচজেটে। উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন চহৰত কাৰ্গো বিমান মুকলি কৰিলে স্পাইচজেটে। বুধবাৰে গুৱাহাটীত এই সেৱা আনুষ্ঠানিকভাৱে মুকলি কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। উত্তৰ পূৰ্বাঞ্চলক সংযোগ কৰা কাৰ্গো বিমান সেৱা আগবঢ়োৱা প্ৰথম ভাৰতীয় বিমান প্ৰতিষ্ঠান হিচাপে চিহ্নিত হ'ল স্পাইচজেট। উত্তৰ পূৰ্বাঞ্চলৰ ব্যৱসায় বিকাশৰ বাবে কাৰ্গো বিমানে লজিষ্টিক যাতায়াত যোগাযোগ উন্নত কৰিব বুলি আশাবাদী মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। দেশজুৰি লকডাউন আৰম্ভ হোৱাৰ পৰা স্পাইচজেটে 50,000 টন কাৰ্গো নিৰ্দিষ্ট স্থানলৈ কাৰ্গো মুকলি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত আছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অতিথি হিচাপে উপস্থিত আছিল পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী। ভিডিঅ' কনফাৰেন্সযোগে অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰী আৰু স্পাইচজেটৰ অধ্যক্ষ সঞ্জয় সিঙে। কংগ্ৰেছৰ সৈতে আজমল আজিদে ভূঞা। নগাঁৱৰ কাছাৰ কাগজ কল পুনৰ্জীৱিত কৰাৰ দাবীত দিল্লী অসম বিৰোধী সাংসদৰ ধৰ্ণা। মঙলবাৰে দুয়োটা কাগজ কল পুনৰ্জীৱিত কৰাৰ স্বাৰ্থত সদনত বক্তব্য ৰাখিছিল। নতুন দিল্লীৰ সাংসদ ভৱনৰ সন্মুখত কংগ্ৰেছৰ 5গৰাকী সাংসদৰ সৈতে একেলগে হৈ ধৰ্ণা দিয়া দেখা গ'ল। এয়া ইউডিএফৰ মুৰব্বী মৌলানা বদৰুদ্দিন আজমল আৰু ৰাজ্যসভাৰ নিৰ্দলীয় সাংসদ অজিত কুমাৰ ভূঞাক। নগাঁৱৰ কাছাৰ কাগজ কল পুনৰ্জীৱিত কৰাৰ দাবীত অসম বিৰোধী 7গৰাকী সাংসদে নতুন দিল্লীৰ সংসদ ভৱনৰ গান্ধী মূৰ্তিৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী পালন কৰে। বুধবাৰৰ প্ৰতিবাদী কাৰ্যসূচীত কংগ্ৰেছৰ 3গৰাকী লোকসভাৰ সাংসদ ক্ৰমে গৌৰৱ গগৈ, প্ৰদ্যুৎ ভজলে আৰু আব্দুল খালেকৰ উপৰিও কংগ্ৰেছৰ 2গৰাকী ৰাজ্যসভাৰ সাংসদ ক্ৰমে ৰিপুন বৰা আৰু ৰাণী নৰখে অংশগ্ৰহণ কৰে। মঙলবাৰে দুয়োটা কাগজ কলৰ পুনৰ্জীৱিত কৰাৰ স্বাৰ্থত সদনত বক্তব্য ৰাখিছিল। আগন্তুক 2021 চনৰ বিধানসভা নিৰ্বাচনৰ পুৱা মুহূৰ্তত বিৰোধী সাংসদৰ বুধবাৰৰ প্ৰতিবাদী কাৰ্যসূচী অসমৰ ৰাজনৈতিক সবিশেষ তাৎপৰ্যপূৰ্ণ বহন কৰিছে। ভাত পৰা নাই পুৰোহিত, আৰক্ষী মাস্ক নিপিন্ধিলে 500 টকাৰ জৰিমনা। ৰাজ্যত অব্যাহত আছে কৰোনাৰ মহামাৰীৰ প্ৰকোপ। শেহতীয়াকৈ ক্ৰমান্বয়ে বৃদ্ধি পাইছে আক্ৰান্ত তথা মৃতকৰ সংখ্যা। তেনে সময়তে বিশেষকৈ কঠোৰ হৈ পৰিছে মহানগৰীৰ আৰক্ষী। যি লোকে মাস্ক পৰিধান কৰা নাই তেওঁলোকক বিহিছে জৰিমনা। আজি বিশ্বকৰ্মা পূজাৰ এই দিনটোত বহুতে পূজাৰ বাবে ওলাই আহিছে, পিছে বহুতেই পাহৰিলে মাস্ক পৰিধান কৰিবলৈ। তেনে সময়তে কামাখ্যা গেটৰ বিশ্বকৰ্মা মন্দিৰৰ সমীপত চলিল আৰক্ষীৰ অভিযানৰ পৰা ঘূৰি নগল ভক্ত, পুৰোহিত অথবা কৰ্তব্যৰত আৰক্ষীও মাস্ক নিপিন্ধা লোকক বিহিলে 500 টকাৰ জৰিমনা। বন্ধুসকল, আজিৰ ভিডিঅ'টোত ইমানে। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনে ভিডিঅ'টোক লাইক শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।